নমস্কাৰ মই আকৌ আজি আহিলো আপোনালোকৰ মাজলে আপোনালোকে হয়তো মই এই আজি চতুৰ্থ খণ্ড আৰম্ভণি কৰাৰ আগতে মোৰ বিহু নাচ এফাকি দেখিলে হপায় তো তাতে মই যি পদচালনা ব্যৱহাৰ কৰিছিলো আপোনালোকক মই যোৱাটি খণ্ডত সেই পদচালনাখিনিৰ নাম কৈ দিছিলো মই যোৱাটি খণ্ডত আপোনালোকক খুবি খুবি বা খুজি খুজি পদচালনাটি দেখুৱাবলৈ চেষ্টা কৰিলো আজি থাকিব মকৰাবলৈ যেহেতু কলোই আজিৰ বিষয় হল আপোনাৰ মকৰা বুলনি তেন্তে হওক মই মকৰা বুলনিৰ বিষয়ে থুলমূলকে আপোনালোকক কিবা এটা জনাব চেষ্টা কৰোঁ মকৰা বুলনি আমি কেতিয়া দিওঁ আমি যেতিয়া বিহু নাচ প্ৰদৰ্শন কৰি থাকোঁ তেতিয়া আমাৰ মকৰা বুলনি আমি কওঁ যে আমি গগনা নাচত আমি মকৰা বুলনি ব্যৱহাৰ কৰোঁ বা পেপা নাচত আমি মকৰা বুলনি ব্যৱহাৰ কৰোঁ মোৰ অনুভৱ এনেকুৱা যে আমি মকৰা বুলনিটো কি কাৰণত ব্যৱহাৰ কৰোঁ যেতিয়া আমাৰ গগনা আমি যেতিয়া মঞ্চত গগনা বাজে তেতিয়া আমাৰ গগনা বজাওঁতে আমাৰ ঢোলৰ কিন্তু আমাৰ চাপৰ আমাৰ তাত কোনো ৰবৰ নাথাকে বা আমাৰ কোনো চাপৰ নাথাকে অকল আমি ষ্টিকত যায় আমাৰ গগনা বাজোতে ঢোলত অকল ষ্টিকত যায় আৰু ঠিক তেনেধৰণে পেপাটো সেই তেনেকে ষ্টিকতেই যায় তো তেতিয়া মানে কি হয় সেই আমাৰ যেতিয়া ঢোলৰ শব্দটো অলপ কমি আহে ষ্টিকত দিয়াৰ লগে লগে তেতিয়া আমাৰ গগনাৰ শব্দটি অলপ বাঢ়ি যায় সেই তেতিয়া আমি কি কৰোঁ আমি পদচালনা আমি মকৰা বুলনি এইভাবে দিওঁ যে ধৰি লওক যদি আমাৰ ইটো আমি যেতিয়া খুজি খুজি বা খুপি খুপি পদচালনাটি কৰোঁ তেতিয়া আমাৰ হয়তো ভৰিৰ শব্দ ওলাব পাৰে সেই তেনেকে বুলি আমি নহওক বুলি ভাবি ভৰিৰ শব্দ নোলাওক বুলি ভাবি আমি মকৰা বুলনিটো ব্যৱহাৰ কৰোঁ আৰু মকৰা বুলনিটো যেনে আমাৰ গগনা বাজিলে বিৰাট ভাল লাগে সুৰীয়া গগনা বজোৱা হয় বা পেপা বজোৱা হয় সুৰীয়াভাৱে সেই তেনেকৈ আমাৰ নাচটো লাহি পাহি হ'বলৈ কাৰণে আমি মকৰা বুলনি ব্যৱহাৰ কৰোঁ গতিকে আহক মই আপোনালোকক মকৰা বুলনি দেখুৱাবলৈ চেষ্টা কৰোঁ ভৰি দুখন লৈ আমি যেনে গ'লোঁ 1 2 3 4 5 6 7 8 আমি সোঁফালে আহিলোঁ আমি এতিয়া বাওঁফালে যাম 1 2 3 4 5 6 7 8 আমি এই পদচালনা মকৰা বুলনি পদচালনা কৰোঁতে আমি কেতিয়া ভৰি দুখন এনেকৈ ওপৰলৈ দাঙি নিদিওঁ পদচালনাটি কৰোঁতে আমি অকল এনেকৈ জপাইহে নিওঁ 1 2 3 4 5 6 7 8 এতিয়া ইয়াৰ লগত আমি অকল মকৰা বুলনি কৰি থাকিলেই নহ'ব মই আপোনালোকক আগতেও কৈছোঁ যে আমি যিকোনো পদচালনাই নকৰোঁ আমাৰ কঁকালৰ ভাঙনি আৰু বডি মানে মুভমেণ্ট থাকিবই লাগিব ঠিক তেনেধৰণে মই আপোনালোকক এবাৰ দেখাই দিছোঁ ভৰি মকৰা বুলনিৰ লগত কঁকাল ভাঙনি এবাৰ চাই ল'ব সৰি 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এতিয়া মানে কি এই পদচালনাটো দিওঁতে যাতে আমাৰ শব্দ নহওক সেইবাবে আমি পদচালনাৰ শব্দ নহওক সেইবাবে আমি মকৰা বুলনি প্ৰয়োগ কৰোঁ মই আকৌ এবাৰ দেখাই দিব চেষ্টা কৰিছোঁ আপোনালোকক 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এই বস্তুটো আমাৰ থাকিবই লাগিব
আকৌ এবাৰ দেখাই দিওঁ আপোনালোকক চাইডৰ পৰা দেখাই দিছোঁ 1 2 3 4 5 6 7 8 আকৌ এইফালে আহিলোঁ পিছলৈ যদি আহোঁ 1 2 3 4 5 6 7 8 এতিয়া মই ঢোলৰ ভিতৰত ক'ব বিচাৰিছোঁ সেই আগৰ একে ঢোলৰ ভিতৰত আমি ল'ম এতিয়া কিটি ঘেনা কিটি ঘেনা কিটি ঘেনা কিটা কিটি ঘেনা কিটি ঘেনা কিটি ঘেনা কিটা কিন্তু কিটি ঘেনা বাজুতে মই এইটো কাৰণে ক'বলগীয়াত পৰিলোঁ যে আমাৰ সুবিধা হ'বলৈ কাৰণে আমি পদচালনতে যেতিয়া কৰিম সুবিধা হ'বলৈ কাৰণে মই কিটি ঘেনা কৰি দিলোঁ আকৌ এবাৰ চাই লওক মই কঁকালত ধৰি কিনি এখন হাত বাহিৰলৈ দিছোঁ কিটি ঘেনা কিটা কিটি ঘেনা কিটা একে 1 2 3 4 1 2 3 4 যদি আমি আৰু এটা আমি ল'ব পাৰোঁ টাৰ্ণকে 1 2 3 4 আকৌ 1 2 3 4 এনেধৰণে আমি মকাৰ বুলনি প্ৰয়োগ কৰোঁ ইয়াৰ লগতে ক'ব বিচাৰিছোঁ আপোনালোকৰ যদি কিবা কোৱাৰী থাকে দেন মোক প্লিজ আপোনালোকে কমেণ্ট কৰি ইনবক্সত আপুনি মোক সুধিব পাৰিব মই চেষ্টা কৰিম আপোনালোকক জনাবৰ কাৰণে আৰু আজিৰ মকাৰ বুলনি পদচালনা ইমানতে আপোনালোকে চাগে বুজি পালে ঘৰত প্ৰেক্টিছ কৰিব আশা কৰোঁ আপোনালোকে বহুত বেছি ভাল বিহু নাচ প্ৰদৰ্শন কৰিব পাৰিব তাকে কৈ বেছি দীঘলীয়া নকৰোঁ